নমস্কাৰ। আপোনালোকৰ ওচৰলৈ এটা মই মোৰ ফালৰ পৰা এটা নাম বুলিয়ে ক'ব পাৰে, কাৰণ মই নামৰ আকাৰতে গাম। যিখিনি কথা লিখা আছে, কালি মই সন্ধিয়া সময়ত বহি থাকোঁতে স্বতঃস্ফূৰ্তভাৱে মোৰ মনৰ পৰা ওলাইছিলে, যদিও মই কালি নিলিখিলোঁ, আজিহে মই লিখিছোঁ। গতিকে শুনিবচোন, আৰু যদি মোৰ এইখিনিত কিবা ভুল হৈছে বা ভুল বুলি আপোনালোকে ভাবিছে, তেতিয়াহ'লে মোক আঙুলিয়াই দিব। তেনেহ'লে মই এতিয়া আৰম্ভ কৰোঁ। এই নামভাগ, আৰু এটা কথা, এই নামভাগ মানে কি, যিভাগ মই লিখিছোঁ সেইভাগ আহিন মাহত শাওণৰ মাহ, বাবাৰ মাহ, আৰু ভাদ মাহত প্ৰতি অসমীয়াৰ বাবে নামঘৰত নাম গায় বাপ বান্ধৱ গোপিনীসকলে, তাক লৈ পেলাইও লিখিছোঁ। আৰু লগতে আহিনৰ মাহ, এইবাৰ পূজা পৰিছে আহিনত, একদম চিৰিয়েলি 3টা মাহত আমাৰ অসমীয়াসকলৰ বাবে আছে তেওঁৰ ভক্ত, আৰু ভক্তসকলেই হওক বা যিয়ে নহওক, তেওঁলোকৰ বাবে সেইখিনি গোটেইখিনি এটা লাইন হৈ আছে, শাওণ, ভাদ আৰু আহিন। গতিকে মই তাক লৈ পেলাই এটা লিখিছোঁ, আৰু মই নামৰ আকাৰতে গাম, আৰু যদি কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব। আহিল শাওণৰ মাহ, বল বম বল বম বম, বাবাৰ ভক্তসকল যায়। পদযাত্ৰা কৰি গংগা জল আনিলে, বাবাৰ লিংগে ঢালি গৃহে যায়। ভাদ মাহ আহিলে অসমৰ প্ৰতিটো নামঘৰত, নামৰ ধ্বনিৰে ৰজন জনালে, গোটেই মাহ ধৰি নামঘৰত। বাপ বান্ধৱ গোপিনী সবে মিলি জুলি কৃষ্ণ জন্ম হয়। এই ভাদ মাহতে দুজনা গুৰুৰে মৃত্যু তিথি হয় আমাৰে। তাল খোল নেগেৰা আৰু দবা কাহে কপালে নামঘৰৰ খুটা, সবে মিলি জুলি নামঘৰতে পাতিলে নামৰে মেলা। আহিন মাহ আহিলে, আহিল দুৰ্গা মাহ, আহিলে শাৰদী ৰাণী, ধূপে ধূনায়ে পুষ্প ফুলে পূজিলে ভক্তসকলে। চাৰিদিন 3 ৰাতি প্ৰাৰ্থনা কৰিলে মাকৰ সন্তানে, দশমী তিথিতে মায়ে বিদায় ল'লে, এইফালে নামঘৰত শংকৰ উৎসৱ পাতিলে। অসমৰ নামঘৰত শংকৰ জন্ম হ'লে, শংকৰ উৎসৱ বোলে, দশমী তিথিতে শংকৰ জন্মিলে আমাৰে অসমীয়াৰে।